পুৱতি নিশা এন্ধাৰৰ আৱৰণ ফালি মোৰ কোঠাৰ খিৰিকীৰে সোমাই আহে ৰ'দালিৰ ৰঙচুৱা পোহৰ, শান্তিকামী চৰাই এহালিৰ শুৱলা গীতৰ আখৰা। কিন্তু মই হৈছো আৱাসিক কাৰাগাৰত আবদ্ধ কয়দী। গম নোপোৱাকৈ কেনেবাকৈ হলো মই বন্দী। বাহিৰৰ পৃথিৱীখনৰ পৰা মই যেনেক ছিন্নমূল প্ৰাণী। প্ৰতিদিনে পুনৰাবৃত্তি ঘটে সেই একেবোৰ কাৰ্যৰি। ওৰে দিনটো ঘৰৰ আজবাববোৰে মোৰ লগৰীয়া। কোঠাৰ বেৰকেইখনক টুকুৰিয়াই দিওঁ ঠিক একেধৰণে। বেৰকেইখনো মাত লগায় এনেদৰে। আমি আটায়ে মিলি কথা পাতোঁ, গান গাওঁ। আইনাৰ সন্মুখত মাজে মাজে অলপ পৰ ৰৈ দিওঁ। তাত দেখোঁ এক অকলশৰীয়া ব্যক্তি বিশেষ, সপোন খেদি খেদি জীৱন যুঁজত ভাগৰুৱা হৈ পৰা এক অসহায় পথিক। দুচকুৰ সেমেকা ডাৱৰবোৰ নিগৰে সঘনাই চকু পানী হৈ বিষাদৰ। জীৱনৰ মেৰপাকত আজি সকলোবোৰ যেন মাথো ধ্বংসাও অশেষ। নিতৌ ভঙা সপোনৰ টুকুৰাবোৰ গোটাওঁ, জোৰা লগাবলৈ যতন কৰোঁ। আপোন মানুহবোৰ আজি মাথো যেন নীৰৱ দৰ্শক। ডায়েৰীৰ উকা পাতত মনৰ ভাৱবোৰৰ হয় বাৰ্তালাপ। কলমৰ চিয়াহীখন মোৰ একমাত্ৰ ইন্ধন। মন গহ্বৰত গুঞ্জৰি উঠে অতীতৰ সংঘটনৰ অৱগুণ্ঠিত তমসা। ভৱিষ্যতৰ উদ্বিগ্নতাত হৃদয় মোৰ থানবান। অনুতাপৰ আৱৰণৰ সিপাৰে ক্ৰমাৎ ধূসৰ মোৰ জীৱন।